পায় মহিলাপাড়া নামে এই কৈ মহিলাপাড়া আমি গাড়ীত পানীটো গৈ দিলোঁ তো ওলালৰ যাত্ৰা আৰম্ভ হ'ল আজি তো সেইফালে সিহঁতে বিৰাজত আহি আছে ফাইনেলি দিগন্তৰ ৰথত আহি পেলাই এই আগুৱাই আৰু আমি এইফালে জ্যোতিষাৰ আগত মই এইবাৰ বাইকত উঠিলোঁ এইফালে দিগন্তৰ ৰূপম দিগন্তক তুমি হাই দি দিয়া একদম সেইটো দিগন্তৰ ৰূপম বলক আজি ভিডিঅ'টো চাওঁ আৰু আগৰ ফালে কি আছে আমি আহি পেলাই দোকান কথা চব পালোঁ আৰু দিগন্তহঁত আহি পোৱা নাই সিহঁতৰ ৰখি আছোঁ চ' আমি তিনিটা এইফালে জ্যোতিষ শৰ্মা আৰু এইফালে আমাৰ বিৰাজ আৰু এইফালে কি আছিলে চ' আমি তিনিটা ইয়াতে ৰখি আছোঁ আৰু সিফালে ইফালৰ পৰা আহি আছে সিহঁতে তো আৰু বেছি দিন নাই আৰু টংলা পালোঁ আমি আৰু ইয়াৰ পৰা কমচে কম 30-35 মিনিটমান লাগিব তো পাম যায় আৰু চাক আৰু বেছি পৰ নাই আৰু অলপ গ'লে আপোনালোকে মোক কলেজখন দেখা পাব তো অলপ সময় চাই থাকক 2 মিনিট ৰখক কলেজখন দেখাই পাব তো বলক তো আহি আছোঁ বতৰ আজি ধুনীয়া একদম ৰাতিপুৱা বৰষুণ দি উঠি ৰাতিপুৱা মানে অলপ আগতে বৰষুণ দি উঠি এতিয়া অলপ দিয়ে আছে তো সেইকাৰণে আজি মানে ধূলাৰ একদম কোনো পৰিৱেশ নাই ধূলাৰ তো ধুনীয়া লাগিছে একদম পৰিৱেশটো আজি বঢ়িয়া সেউজীয়া টাইপ হৈ আছে তো গোটেইখিনি ৰাস্তাটো একদম মানে ধুনীয়া লগা হৈ আছে আপোনালোকে কেমেৰাত কি দেখিছে বাৰু ক'ব নোৱাৰোঁ কেমেৰা ভাল নহ'ব পাৰে কিন্তু চকু দি একদম ধুনীয়া লগা হৈছে তো আপোনালোকে আহিব পাৰে এইফালে জেগা আমাৰ এইফালে নৰ্থ ইষ্টৰ ফালে তো আমি আৰু অলপ কিছু দূৰ গ'লে আমি মোৰ কলেজখন পাম তো বলক আৰু যাওঁ এইখিনি আমি তো ইয়াত দিগন্তহঁত আহিছিলে ইয়াতে বাৰু তেল ভৰাব গ'ল আমি আগত আছোঁ আৰু আহক এইখন কলেজখন মোৰ এই আৰু অলপ আগুৱাই গ'লে দেখা পাবি এইখন কলেজখন দেখা পাবি ৰ আগুৱাই যাওঁ তো আমাৰ পাইনিয়ৰ কলেজ দেখা পাম বহুত দিনৰ মূৰত টংলাত আহিব নহয় এনেকৈ এইখন নহয় এইখন আগত এইখন এইখন নহয় এইখন আগত এইখন চ' এইখন পাইনিয়ৰ কলেজ স্মৃতি দেয়াৰ স্মৃতি হা চিনিয়ৰ ছেকেণ্ডেৰী নামটো আমি থাকোঁতে সলাইছিল লাষ্ট আমি মানে সলাই নিছিলোঁ ত' এইকেইটা কেণ্টিনবোৰ আমি ইয়াতে কিছু টাইম স্পেণ্ড কৰিছিলোঁ খাইছিলোঁ তো সেইদিন আৰু ক'ত গ'ল তো বলক আৰু সেইদিনৰ কথা বাদ দিওঁ আজিৰ দিনটো আৰম্ভ কৰোঁ আৰম্ভ হৈ গৈছে তো আৰু কিছু বাৰু বাকী আছে আৰু কি আছে চাওক চ' টংলা আহি পালোঁ আমি টংলা ফাইনেলি তো বলক আৰু আগৰ ফালে চাওঁ তো গাইজ ফাইনেলি আমি পালোঁ আহি পানি আৰু আমি ভৈৰৱকুণ্ডৰ এইখন বৰ্ড নিশ্চয় দেখা পাইছে ওদালগুৰি ভৈৰৱকুণ্ড আৰু ৰৌতা তো এইখিনি পালোঁ গেটখন টোল গেটখন পাৰ হ'লোঁ টোল গেট নহয় একচুৱেলি তো পাৰ হ'লোঁ আৰু সোমালোঁ আমি ভৈৰৱকুণ্ডৰ ফালে তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু 15-20 কিলোমিটাৰমান আছে তো এইখিনি গ'লে আৰু পাম নাই আৰু তো পানীত আছোঁ যিহেতু আমি তো পানীৰ পৰা পাম আৰু বেছি দূৰ নাই বলক এইটো শৰ্মা আৰু তোমাৰ ঠিকান আহি আছে এতিয়া গাড়ী চিপছে গাড়ী চলাই আছে আৰু মই উঠি আছোঁ চ' পাই এখন ধুনীয়া আছে দলং পাম আৰু চ' চাওকচোন ইমান ধুনীয়া লগা হৈ আছে পৰিৱেশটো আজি বৰষুণ বতৰ আহি আমি ভালে কাম কৰিছোঁ যেন লাগিছে এতিয়া যিয়ে দেখিছোঁ কাৰণ ইমান ধুনীয়া বতৰত চাই বতৰে মানে বৰষুণ দিছে যদিও কিন্তু বৰষুণ পৰা নাই আমাৰ গাত এতিয়ালৈকে আৰু ৰাস্তাটো চাই ইমান ধুনীয়া হৈ আছে পৰিৱেশটো চাই ইমান ধুনীয়া হৈছে অলপমান ধুলা বোলা বস্তু নাই তো এইখন দলং এখন পালোঁ এইখন কি চাইনবোৰ্ড দেখা নাই আকৌ আমি এতিয়া ওদালগুৰি ৰোডেদি আহি আছোঁ চ' ওদালগুৰি পাম আৰু ৰিঙা থাকিলে কিন্তু আমি ওদালগুৰি নাযাওঁ আমি যাম ভৈৰৱকুণ্ড তো বলক আৰু বেছি নাই
আগেদি টাৰ্ণিং এটা আছে দেই ক'ৰবাত টাৰ্ণিংটো লৈ যাব লাগিব ফাইনেলি আহি পালোঁ তো অলপ চাহ পানী খালোঁ তো এতিয়া আমি যাবলৈ ওলালোঁ এতেহে মুতি আছে এতে গাইছ এতে মুতবা গৈছে এইটো অনুপমে মুতবা গৈছে আৰু এইফালে দিগন্ত মুতবা গৈছে সেইটো অনুপম গাইছ আহি আমি ফাইনেলি ভৈৰৱকুণ্ড পালোঁ তো পিছফালে আছে আমাৰ দিগন্তহাট বহুত পিছত আছে আৰু যিহেতু দেখাই পাইছে আজি বতৰ কেনেকুৱা বতৰ প্ৰতিকূল বতৰ যিটো ভাল লাগিছে পৰিৱেশটো আজি আহি ভাল লাগিছে বেয়া লাগে আজি দিনটো তো চাই থাকক আৰু কেনে লাগিলে ক'ব বাকী এইটো মোবাইলত ভিডিঅ' বনাব লাগে আমি পাগল হয়ে যাব আমি পাগল হয়ে যাব আমি পাগল হয়ে যাব গাইজ আপোনালোকে নিশ্চয় দেখা পাইছে আৰু বেছি দূৰ নাই পাই গ'লো তো ফাইনেলি পাই গ'লো এইফালে দিগন্ত উৎসাহত বাগৰি গাঁত নাইকিয়া হৈ গৈছে অনুপমে গাড়ী চলাই আছে উৎসাহত আমি পাই গ'লো চলো পাখি লাগি চাওক ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া ৰাস্তা খুবেই মনোমোহা প্ৰকৃতিৰ দৃশ্য দেখা পাইছে ইফালে ভৈৰৱকুণ্ড আৰু ইফালেও ভৈৰৱকুণ্ড ইফালেও ভৈৰৱকুণ্ড আৰু ইফালে হ'ল ভৈৰৱকুণ্ড এইটো ৰিজৰ্টখন দেখা পাইছে ভৈৰৱকুণ্ড পাই গ'লোঁ আৰু বেলেগ ডাইৰেকশ্যন আছে ইফালেও ক'ৰবাত ইফালে ভূটান আৰু ইফালে এইটো আমি ফাইনেলি সোমাই গ'লোঁ আৰু আমাৰ বাকী কেইজন আহি আছে নকলা এতিয়া গম পাইছে নাই অলপ এই দলংমুখৰ ওপৰত যাবি নেকি নাই উদ্যানটো আছে সেইটোহে ৰাস্তা আছিল নেকি কি মজা জেগা আজি আৰু ধুনীয়া লগা হৈছে আজি আৰু ধুনীয়া লগা হৈছে বিদ্যা আজি ধুনীয়া লগা হৈছে বৰষুণ ভুল কৰি লৈ সেইটোহে ৰাস্তা আছিল আমি ফটো উঠবা আহিছোঁ এইখিনি দলঙত মজা লগা ধুনীয়া ভিউ উঠি চা না তই এই মেঘালয়ত ভাল লাগে সিফালেও যাম এই মেঘালয় ফৰেষ্টখনতো যাম এই ৰাস্তাটো চাই ন তই ৰাস্তা চা বহুত মিছ কৰি দিলোঁ দেৰি কৰি তই এই ৰাস্তা চা না মেঘালয় ভাল লগা হৈছে পানী পৰিয়ে আছে দেৰিকৈ ভিডিঅ' কৰি আছোঁ ভিডিঅ' মুক্তি দিব পাই গ'লোঁ আমি ভৈৰৱকুণ্ড আৰু ইমান ধুনীয়া দৃশ্য আপোনালোকে দেখা পাইছে এইফালে পাহাৰ আমি পাহাৰ চাব আহিছোঁ যিহেতু পাহাৰ প্ৰেমিক পাহাৰবোৰৰ মাজত থাকি ভাল পাওঁ পাহাৰ চাব আহিছোঁ মেইনলি সেইটো এই দৃশ্যটো চাই কিনে চব সোমাই আছে গাড়ীবোৰ হয় নেকি ধুনীয়া লগা হৈছে নে আজি পৰিৱেশটো চা নাই ইহঁত ক'ত গ'লে
ধুনীয়া ভিডিঅ' দুটা খালাক টাঙে দিয়া পাবা এই ইফালে এটা জাগা আছে খালাক টাং বুলি যাবি তাতে কিন্তু বহুত ৰাস্তা বহুত স্পীড ৰাস্তা পুৰা এনেকুৱা মই গৈছোঁ না সেনেকৈ কৰি পেট্ৰল পাম্প নাপায় টেনশ্যন আছে নাই বন্ধ কৰি দিছে ৰাস্তা বাইক যাব পাৰি বাইক লৈ যাওঁ নেকি এইখিনি ট্ৰেন্সফৰ্মাৰ সেইখিনি পৰা ঘূৰি আহিব পাৰি ফটো উঠি পেলাই পুৰা ভিউটো লৈ পেলাই কিনিব হিমালয় চিমালয় লৈ আহিছিল পাৰি ইয়াতে ৰোল বেয়া অহা নাই ফাইনেলি পাই গ'লোঁ পাই নহয় বহুত আগুৱাই আহিছোঁ আমি পাই পেলাই মানে অলপ আগুৱাই আহিছোঁ আগৰ ফালে আৰু ধুনীয়া লগা হৈ আছে সেইকাৰণে আমি আগৰ ফালে যায়ে আছোঁ আৰু ধুনীয়াখিনি সেই চাবলৈ আগৰ ফালে গোটেই মেঘ হৈ আছে আমি সেইখিনি চাব গৈ আছোঁ সেইকাৰণে আৰু ধুনীয়া দেখা হৈ আছে সেইকাৰণে আমি চাব আহি আছোঁ ঠিক আছে আমাৰ পিছতে আছে গাইছ নামি অহা ৰাস্তাটো চাবি দেই ভালকৈ চ' নদীত পানী আহিছে বৰষুণ দিছিলতো সেইকাৰণে পানী আহিছে একদম আৰু এইফালে চাওক পাহাৰখিনি মেইনলি মানে পাহাৰখিনি বেছি ভাল লগা হৈ গৈছে তাত কেমেৰাটো অলপ লৰিছে বাৰু শিলটো তলৰ ফালে তাতে আজি মানে এই বতৰত আহাৰ দিনটো একদম কি বুলি কয় সাফল্য হোৱা বুলি যি কয় সেনেকুৱা হৈ গৈছে মানে আজিৰ দিনটো মানে আমাৰ চিলেক্ট কৰোঁ দিনটো বহুত ধুনীয়া আৰু কি মজা বে এই ওপৰত যাব লাগিছিল ওপৰৰ পৰা আৰু মজা লাগিলে ভিউটো এইফালে ৰাস্তা বন্ধ কৰি দিছিলে আহিয়ে আছোঁ আমি এইকেইটা ক'ত যাবি একাই নেকি শেষ নাই অৰুণাচল পালিহে ক'ব আমাৰ লগত আৰু এটা ৰাইডাৰ গৈছিল চা না আৰু চাহ এইফালে ভিউ চাহ প্ৰথম মজা বে চিচা যি একদম ধুনীয়া লাগিছে ইয়াৰ মন বোলে বহুত ধুনীয়া এইটো জেগাত কোনো নাহে ই মানে আজি নহয় ভৈৰৱকুণ্ডতে ঘূৰি যায় ঠিক আজিৰ অনুভৱ ডেটছ আমেজিং মানে মানুহৰ জীৱনত যে কৰিবলগীয়া অন্য আৰু বহুত কিবা কিবি থাকে সেই কথা সঁচাকৈ আজি অনুভৱ কৰিব পাৰিছোঁ সেয়েহে মানে এইটোৱে ক'ব বিচাৰিছোঁ ইমান ধুনীয়া ভ্ৰমণ নামৰ অধ্যায়টো মানুহৰ জীৱনত থাকিব লাগে আৰু জীৱনটোত আৰু বহুত বস্তু আছে হয় নাই এতিয়া ৰখ যাবি নে ৰখবি ৰাস্তা চাক এনেকুৱাই ৰাস্তাখিনি মানে এইখন ফটো মাৰি দিওঁ এই পাৰে হ'ব চ' ফাইনেলি আমি অৰুণাচল প্ৰদেশ পাই গ'লোঁ হা সুধি চাওঁ অকণমান যাই আহোঁ নেকি অৰুণাচল যাব পাৰিম নেকি নোৱাৰিম এনেই ফুৰিব আহিছিলোঁ যাব নোৱাৰিম বাছ যাব পাৰে পাছ লাগে পাছ আমি নাযাওঁ ঘূৰি যাওঁ আৰু ইনাৰ লাইন পাৰ্মিটেই লাগে ত' এতিয়া দেখা পাইছে আপোনালোকে এটা লিখি থৈ দিছে যিহেতু বৰ্ডত মই কৈ আছোঁ মোৰ ফালে দেখাই দি
তো জ্যোতিষে কৈ আছে এইখিনি তো আমি আৰু আগুৱাই যাব নোৱাৰিম ইফালে অৰুণাচল প্ৰদেশ ইনাৰ লাইন পাৰ্মিট লাগে তেনেকৈ ছাৰক সুধিছিলোঁ তেওঁ যাব নোৱাৰি বুলি কৈছে ইয়াৰ পৰা আমি ঘূৰি যাওঁ অলপ ভৈৰৱকুণ্ড ৰ আৰু যিহেতু আমাৰ উদ্দেশ্য এইফালে এইখিনি নাছিল হ'লেও আমি আহিছিলোঁ ইয়াৰ পৰা ভাল লগাৰ কাৰণে তো ইয়াৰ পৰা আমি আহিলেও বহুতখিনি অৰুণাচল পালোঁ আমি অৰুণাচলত ভৰি দিলোঁ যিহেতু তো বলক আৰু বাকীখিনি সিফালে চাওঁ আকৌ তো ইয়াৰ পৰা আমি ইয়াতে হেৰি কৰিলোঁ অৰুণাচলত ভৰি দি আহিলোঁ গাড়ী চকাটো দি থৈ আহিলে আমাৰ চলো অৰুণাচল ILP লাগব ইনাৰ লাইন পাৰ্মিট এখন বনাব লাগিব আধাৰ চাধাৰ দি টাইম লাগে জ্যোতিষ আৰু অনুপমে ফিল্টাৰৰ পানী দি হাত ভৰি দি আছে এতিয়া বোলে একদম ফিল্টাৰৰ পানী পিয়ৰ ফিল্টাৰ আৰু আমি অলপ 200 মান ফটো উঠিম বুলি আহিলোঁ ইয়াত চলো গাইজ ফাইনেলি আহি পাই গ'লোঁ কিন্তু গা ধুম বুলি যি আশা দি আহিছিলোঁ সেই আশা এতিয়া পূৰণ নহ'ব যেন লাগিছে ৰাস্তা মানে এইটো কি হ'ব নদী তো নদীটো একদম দেখাই পাইছে নদীৰ অৱস্থা গোটেই খোলা পানী তো এই পানীত আৰু ক'ত গা ধুব আৰু গা ধুব পৰা যাব চ' এইটো তো ইহঁতে ফটো উঠাত লাগি গৈছে তো এই আৰু ভৈৰৱকুণ্ড চবেই বাৰু এইখিনি দেখাই পায় এইটো জেগা পাহাৰখিনি এইখিনি তো ভৈৰৱকুণ্ড আৰু অলপ সময় ইয়াতো থাকোঁ থাকি পেলাই মেইন ফৰেষ্ট যাম বুলি ভাবিছোঁ কি হয় চাওঁ তো আজি এটাৰ ভিডিঅ'তে মেইন ফৰেষ্টো দেখাব পাৰে কি ঠিক তো চাই থাকক আৰু তো গাইজ আমি এই 2-এখন ফটো উঠিলোঁ আৰু সিহঁতে তাতে উঠি আছে মই তালৈ যাই আছোঁ গোটেইকেইটা একেলগে ফটো উঠোঁ কেইখনমান আৰু এইফালে পাহাৰখিনি দেখাই পাইছে তেতিয়াৰ পৰা এয়া আমাৰ বগামাটি পাহাৰ তো তালৈ যাওঁ আৰু এইকেইটা গাইজ ইফালে মাছ ধৰি আছোঁ একদম মাছ কিন্তু পোৱা যায় দেই মই দেখাত একদম এইফালে ইয়া বিৰাজে ফটো উঠি আছে দিগন্ত অনুপম আৰু এইফালে জ্যোতিষ শৰ্মা দিদি বিয়াৰ খাই আছোঁ দেই অৱশেষত গাইজ আমি ওলালোঁ আমি ভৈৰৱকুণ্ডৰ পৰা এতিয়া আমি কি বুলি ক'ম মেইন মেড ফৰেষ্টৰ ফালে যাম যিহেতু তাৰ সময়ো বহুত হ'ল 3টা বাজি পাৰ হৈ গ'ল 3-3:30 হ'ব আৰু 15-10 মিনিট বাকী আছে তো সেইকাৰণে আমি ওলালোঁ কিবা খাবও লাগিব একো ৰাতিপুৱা খাই আহি আছোঁ গোটেইকেইজনে তো ইয়াৰ পৰা ওলালোঁ দৃশ্যটো দেখাই পাইছে বাৰু আমাৰ ভৈৰৱকুণ্ডখিনি আহিয়ে থকা সকলে গমে পাই ওচৰৰ জেগা আমাৰ তো ইয়াৰ পৰা ইমানতে বাই দিলোঁ তো বাই এইখিনিতে বাৰু গোটেই ভিডিঅ'টো বাই দিয়া নাই জাষ্ট ভৈৰৱকুণ্ডৰ পৰা বাই দিলোঁ অলপ তো ইয়াতে আমাৰ হেৰিটো ৰাখিছিল এটা পাছটো ইয়াৰ পৰা দেই পাছটো বাৰু আমি লৈছোঁ এতিয়া আৰু চিন্তা নাই পাছটো যদি একবাৰ লৈ পেলাই দিনটোৰ কাৰণে চিন্তা নাই ল'ব লওক তো এতিয়া আমি ইয়াৰ পৰা ওলাম SSB হেৰিটো ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ৱেলকাম টু ধুনীয়া লগা হৈছে মোবাইলত ভিডিঅ'টো আমি ইফালে গৈছিলোঁ তেতিয়া ফাৰ্ষ্ট আহি আমি ইফালে গৈছিলোঁ তো সিফালৰ পৰা আহিলোঁ আহি পেলাই আমি ইয়াতে কিছু সময় টাইম স্পেণ্ড কৰিলোঁ ইয়াৰ ফালে তো এতিয়া আমি আকৌ বেলেগ ফালে যাওঁ আৰু এতিয়া যাম আমি মেইন ফৰেষ্ট তো বলক ধুনীয়া হৈছে এইখিনি ফটো উঠি বঢ়িয়া লাগিলে তো আমি ভূটান আহি গ'লোঁ তো আমি এতিয়া বেলেগ দেশত যাম বেলেগ কাণ্ট্ৰি তো চলো যাব পৰা দিয়ে নিদিয়ে সেইটোৱে মেইন কথা হৈছে কি বা কৰি শুনি লওঁ পাছ চাছ ল'ব লাগিব নেকি ইয়াত ঠিক কৰি দিছে आगे जा सकते हैं ऐसे ही थोड़ा घूम के आगे यही सा है
গাইজ ফাইনেলি আমি ভূটান আহি গ'লো তো এয়া জোচ ভূটানৰ জোচ এণ্ট্ৰি কৰি ল'লোঁ আমি এণ্ট্ৰিটো কৰি ল'লোঁ নাই একো কোৱা নাই সেইকাৰণে অলপ সেইটো নেদেখালোঁ বাৰু তো এয়া ভূটানৰ গেটটো পাই গ'লোঁ এইটোতে বহুতে ফটো তুলিছিল আগতে সেইটো এতিয়াহে বনাইছে কিবা এইটোও এণ্ট্ৰি দিব লাগিব হা ইয়াতে ভিডিঅ' কৰিছিলোঁ তো এইটো ভূটান তো গাইজ ফাইনেলি আমি ভূটান আহি গ'লোঁ গোটেইকেইটা চ' এয়া ভূটানৰ দোকান এইগিলা ইয়াত দেখা পাইছে তাত বেনাৰত জেগাখিনিৰ নাম এৰিয়াটো এইটো সেনেকুৱা আৰু তাত মানে হেৰি কৰিব দিয়া নাছিল আমাক ভিডিঅ' কৰিব দিয়া নাই য'ত চেকিং মানে হয় পাছ দিয়ে তাত ভিডিঅ' কৰিব দিয়া নাই আমাৰ আধাৰ কাৰ্ড ল'লে আৰু এইটো দিছে আমাক পাছৰ কাৰণে চবকে এখন এখন দিছে আকৌ যাওঁতে মানে দিব লাগিব চ' আহি পালোঁ তো ভিতৰৰ ফালে আৰু যাম অলপ খোজকাঢ়িম যিহেতু বাইকখন আনিব নিদিলে চাৰিচকীয়াহে বোলে আনিব দিয়ে আমাক তো 4 হুইলাৰ চ' এনেকৈ আৰু এইখন ভূটানৰ গাড়ী দেখা পালে নাম্বাৰ প্লেটটো নাম্বাৰ প্লেট লেখা নাই বেলেগ আমাৰ এইফালে বগা হোৱাইট কালাৰ থাকে ৰেড কালাৰ তো গাইজ ফাইনেলি আহি গ'লোঁ আমি ভিতৰত তো এইফালে ড্ৰেছৰ দৃশ্য দেখাই পাইছে পিছফালে আমাৰ আৰু মানে এই গাড়ীবিলাকৰ যিটো নেকি আমাৰ নাম্বাৰ প্লেট সেইটোতো খবৰ বেলেগ আমাৰ খান যিনকৈ বগা থাকে নৰ্মেল গাড়ীত ইয়াতে আছে সেইটো ৰঙা কালাৰ আছে তো ৰঙা কালাৰ মানে কি আৰু ঘৰটো চাওক এইফালে মানে ডিজাইনটোৱে বৰ ইউনিক কিন্তু আমাৰ সেইফালে এনেকুৱা আমাৰ যিটো সেইফালে ইউনিক থাকে অসমৰ ঘৰ বুলি ক'লে যিনকৈ চিনি পাই ঠিক ইফালে ভূটানৰ ঘৰ মানে আহিয়ে মানে ফিলিংটো মানে ডাইৰেক্ট ভূটানত সোমোৱা যেন লাগি গ'ল তো চাওক আৰু সেইফালে আহি আছে ইয়া বহুত দিন নহয় পইচা 12 লিটাৰ কামলৈ নেকি বেয়া আৰু ইয়াত বোলে তেলৰ দাম হ'ল 60 টকা 60ও নহয় তাকো 59 49 টকা তো চবৰে মানে প্লেনিং তেল ভৰোৱা এতিয়া তো আমি তাতে ভৰাওঁ 100 টকাকৈ ইয়াত তাৰ 50% তো বলক আৰু চাক ইফালে আমি ওলোমা দলং বুলি যি কয় চবে সেইখনত আহি পালোঁ তো এই ফটো মাৰ নাই ফটো মাৰছোঁ এখন সময় বাজি বহুত দেৰি হ'ল 4:30 হৈ গ'ল তো অলপমান চাওঁ মেইন ফৰেষ্ট কেনে পৰিস্থিতি হৈ আছে আজি যিহেতু বতৰটো পূৰা বৰষুণ হৈ গৈছে আগবেলা এতিয়া বাৰু বৰষুণ একো নাই বতৰবোৰহে দাঙি দিলে অলপ এই তোৰ ফালে চাই আছে গাইজ নিশ্চয় দেখাই পাইছে আহোঁতে আন্ধাৰে হ'ল তো সেইকাৰণে আমি গোটেইকেইজনে ওদালগুৰি গ'লোঁ ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ